কন কি কৰি আছ? গেম খেলি আছো দেউতা। গেম পাছত খেলিবি, যা দোকানৰ পৰা আলু লৈ আন। দেউতা মই দোকান নাযাওঁ, মই গেম খেলি আছো। যা কৈছো নহয়, যা জল্দি দোকান যা। আৰু কম্পিউটাৰত নিউজ লগাই দে, মই নিউজ চাম। দেউতা টিভিত নিউজ চাওঁগে যোৱক। টিভিত ৰিচাৰ্জ নাই। ঠিক আছে লগাইছো, কিন্তু বেছি দেৰিলৈকে নাচাব, অন্যথা কম্পিউটাৰটো ক্ষতিগ্ৰস্ত হ'ব পাৰে। ৱাহ মোৰ পুত্ৰ, তই গোটেই দিনটো কম্পিউটাৰ চলাও, তেতিয়া তোৰ কম্পিউটাৰ বেয়া নহয়। কিন্তু মই অলপ সময়ৰ কাৰণে কম্পিউটাৰটো চলালে কম্পিউটাৰটো বেয়া হৈ যাব। ঠিক আছে লগাইছো। যদি মই আপোনাক কওঁ যে মই আপোনাৰ ভৱিষ্যত চাব পাৰোঁ, তেন্তে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? আচৰিত হ'ব নহয় জানো? ময়ো আচৰিত হৈছিলোঁ যেতিয়া এজন বাবাই দাবী কৰিছিল যে তেওঁ যিকোনো লোকৰ ফিউচাৰ ক'ব পাৰে। সেই বাবাজনৰ নাম ফিউচাৰ বাবা। এই ফিউচাৰ বাবাই মানুহৰ মুখখন চাই তেওঁৰ ফিউচাৰ কয়, আৰু তেওঁৰ ফিউচাৰ সদায় সত্য হয়। যদি আপোনালোকে বিশ্বাস নকৰে তেন্তে ফিউচাৰ বাবাক লগ কৰিব পাৰে। ফিউচাৰ বাবাৰ ঠিকনাটো হ'ল ফিউচাৰপুৰ। এনেকুৱা লাগিছে যেন মোৰ ভৱিষ্যত আজি খুলিবলৈ ওলাইছে। কন ব'ল ফিউচাৰ বাবাৰ ওচৰত যাওঁ। দেউতা আপুনি এই ফকতীয়া কথাত বিশ্বাস কৰিছে? নিউজ চেনেলবোৰে TRP বঢ়াবলৈ যিটিখন কৈ থাকে। তই দেখা নাই নেকি নিউজ ৰিপৰ্টাৰজনে কিমান আত্মবিশ্বাসেৰে কথাটো কৈছে? যদি সেই কথাটো সঁচা নহ'লেহেঁতেন তেন্তে নিউজ ৰিপৰ্টাৰজনে ইমান আত্মবিশ্বাসেৰে কথাটো নক'লেহেঁতেন। এই নিউজ চেনেলৰ কাম হৈছে মানুহক মূৰ্খ বনোৱা। আৰু আপোনাৰ ভৱিষ্যত চোৱাৰ পিছত আপুনি কি কৰিব? কন মই লটাৰী টিকেট কিনিছোঁ, মই বাবাক সুধিম মোৰ লটাৰী লাগিবনে নালাগে। লটাৰীত টকা খৰচ কৰাতকৈ বেংকত জমা ৰাখক, এদিন কামত দিব। কন এবাৰ লটাৰী লাগিব দে, তাৰ পাছত আমাৰ বেংকত পইচা হি পইচা হোগা। দেউতা অত্যাধিক লোভ ভাল নহয়। নেগেটিভ কথা নকবি কন। অলপ পাছত ফিউচাৰ বাবাৰ ওচৰত যাম, যা জল্দি তৈয়াৰ হ। ঠিক আছে। কি সুধিব আছে সোধা বাছা। এই গৰমত ইয়াত বৰফ কেনেকৈ পৰিছে? এইটো মোৰ যাদু বাছা। এই অদ্ভুত যাদু চাবলৈ বহুত দূৰৰ পৰা মানুহ আহে। মই অসম্ভৱ কামকো সম্ভৱ কৰি তোলোঁ, সকলোৰে ফিউচাৰ কৰি দিওঁ। গৰমতো মই বৰফ পেলাই দিওঁ, সেইকাৰণে মানুহে মোক ফিউচাৰ বাবা নাম দিছে। ফিউচাৰ বাবা আপোনাক কথা এটা সুধিব আছে। কি কথা কোৱা বাছা। বাবা মই লটাৰী টিকেট কিনিলোঁ, মই লটাৰী প্ৰাইজ জিকিমনে? তুমি ইয়ালৈ আহোঁতে বহুত পলম কৰিলা বাছা। যদি কাইলৈ আহিলাহেঁতেন তেন্তে তুমি 1 কোটি টকা জিকিব পাৰিলাহেঁতেন বাছা। তুমি কিনা লটাৰী টিকেটটো বাটত পৰি গ'ল বাছা, আৰু সেই লটাৰী টিকেটটো এজন ভিখাৰীয়ে পালে। যদি তুমি যোৱাকালি আহিলাহেঁতেন তেন্তে মই তোমাক ক'লোঁ হয় যে লটাৰী টিকেটটো সোঁ পকেটত নহয় বাওঁ পকেটত ৰাখিব লাগিছিল। যেতিয়া তুমি সোঁ পকেটৰ পৰা পইচা উলিয়াইছিলা তেতিয়া তোমাৰ পকেটৰ পৰা লটাৰী টিকেটটো পৰি গ'ল। তেন্তে বাবা ফিউচাৰত কি হ'ব? ঘৰত হেৰুৱা তোমাৰ পুৰণি লটাৰী টিকেটটো আজি সন্ধিয়া পাই যাবা, আৰু কাইলৈ তুমি 10,000 টকা জিকিব পাৰিবা। কিন্তু বাবা সেইটো পুৰণি লটাৰী টিকেট হয়, তাৰ ডেট পাৰ হৈ গ'ল চাগে। তাৰ ডেট পাৰ হোৱা নাই, কালি ৰিজাল্ট আছে। বাবা মই এটা প্ৰশ্ন সুধিব বিচাৰোঁ। এতিয়া নহয় বাছা, মোৰ আহাৰ গ্ৰহণ কৰাৰ সময় হৈছে। এতিয়া তোমালোকে ইয়াৰ পৰা যোৱা, মই আহাৰ গ্ৰহণ কৰোঁগৈ। ঠিক আছে বাবা আমি যাওঁ। ক'ত গৈছিলে আপুনি? আপোনাক এটা ভাল খবৰ ক'ব আছে। এইটোৱে ভাল খবৰ হয়নে? হেৰাই যোৱা লটাৰী টিকেটটো আকৌ পাই গ'লা। অঁ কিন্তু আপুনি কেনেকৈ গম পালে? মই আৰু কণ আমি দুয়ো ফিউচাৰ বাবাৰ ওচৰত গৈছিলোঁ, তেওঁৱে আমাক ফিউচাৰ ক'লে। এই ফিউচাৰ বাবাই মানুহৰ ফিউচাৰ কয়? অঁ মা মোকো লৈ যাবচোন ফিউচাৰ বাবাৰ ওচৰত, মই তেওঁক সুধিম নেক্সট চেল কেতিয়া লাগিব। তোমালোক মহিলাসকলে কেৱল শ্বপিঙৰ কথাই ভাবি থাকা। ঠিক আছে এইবাৰ বজাৰত লৈ যাম, যি মন তাকেই লৈ ল'বা।
Thank you, my sweet husband. ঐ মন, কালি যে আমি ফিউচাৰ বাবাৰ ওচৰত গৈছিলোঁ, সেই ফিউচাৰ বাবাই মানুহৰ মুখখন চাই ফিউচাৰ কৈ দিয়ে। মই এই চব ফকতীয়া কথাত বিশ্বাস নকৰোঁ দেই। ঐ কণ আৰু মন, তহঁতি কি কথা পাতি আছ? ছাৰ, এজন ফিউচাৰ বাবা আছে যিয়ে ফিউচাৰ কয়। তেখেতৰ নাম ফিউচাৰ বাবা। তহঁতি এই ফকতীয়া কথাবোৰ পাতিবলৈ স্কুলত আহ নেকি? আজি মই তোমালোকক ছায়েন্স পঢ়াম। ছাত্ৰ ছাত্ৰীসকল, যদি ছায়েন্স আৰু চাইণ্টিষ্ট নাথাকিলেহেঁতেন তেন্তে এনে বহুতো অন্ধবিশ্বাস আছে, মানুহে সেইবিলাক বিশ্বাস কৰিলেহেঁতেন। যেনে আগতে মানুহবোৰে বিশ্বাস কৰিছিল যে যদি কলা মেকুৰীয়ে ৰাস্তা পাৰ হয় তেন্তে সেই পথৰ মাজেৰে যাব নালাগে, কিয়নো দুৰ্ঘটনা ঘটিব পাৰে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে ছায়েন্স পঢ়িবা আৰু এইবিলাক অন্ধবিশ্বাসত বিশ্বাস নকৰিবা। ছাৰ, কোনে কৈছিলে যে বাবাই ফিউচাৰ কয়? এই কথাটো সঁচা নে মিছা? এই কথাটো একদম মিছা। এয়া হ'বই নোৱাৰে। কোনো মানুহে কাৰো ফিউচাৰ ক'ব নোৱাৰে। ছাৰ, যদি আপুনি বিশ্বাস নকৰে তেন্তে বলক মোৰ লগত। নিজ চকুৰে চালে আপুনি বিশ্বাস কৰিব। ঠিক আছে, বল তেন্তে ফিউচাৰ বাবাৰ ওচৰত। ময়ো চাওঁ তোৰ কথাটো কিমান সত্য। ঠিক আছে ছাৰ, বলক। মহাশয়, আপুনিয়ে সেই মহান ব্যক্তিজন যিয়ে মানুহক মূৰ্খ বনাই আছে? মই কাকো মূৰ্খ নবনাওঁ। যদি আপুনি বিশ্বাস নকৰে তেন্তে আপোনাৰ ফিউচাৰ চাই লওক। ঠিক আছে, কওক মোৰ ফিউচাৰ। আপোনাৰ ছোৱালীজনী ঘৰৰ পদূলিমুখৰ পৰা কিডনেপ হৈ গ'ল। কিছু সময়ৰ পাছত কিডনেপাৰে আপোনাক কল কৰিব আৰু 10 লাখ টকা বিচাৰিব। বাদ দিয়কহে আপোনাৰ ফকতীয়া কথা। হেল্ল', কোনে কৈছে? হেল্ল', মোৰ নাম টটলা গুণ্ডা আৰু মই তোৰ ছোৱালীজনীক কিডনেপ কৰিলোঁ। যদি তোৰ ছোৱালীজনী ভালে ভালে লাগে তেন্তে 10 লাখ টকা দে আৰু তোৰ ছোৱালীজনীক লৈ যা। কিন্তু পুলিচক খবৰ দিবলৈ চেষ্টা নকৰিবি, নহ'লে তোৰ ছোৱালীজনী জিন্দা নহয়, ডেড বডিহে যাব। ঠিক আছে, মই তোক 10 লাখ টকা দিম, কিন্তু মোৰ ছোৱালীজনীক একো নকৰিবি। কিন্তু মই 10 লাখ টকা ক'ত দিবলৈ আহিম? এড্ৰেছটো মই মেছেজ কৰি দিম, কিন্তু তই অকলে আহিবি। ঠিক আছে, মই অকলে আহিম। ফিউচাৰ বাবা, মোক ক্ষমা কৰি দিয়ক। মই আপোনাৰ কথা বিশ্বাস কৰা নাছিলোঁ। একো নহয়, আপুনি চিন্তা নকৰিব। আপোনাৰ ছোৱালীজনী ভালে কুশলে ঘৰত আহি যাব। ধন্যবাদ বাবা, আমি গৈ থাকোঁ। বন্ধু, মই বহুত ডাঙৰ বিপদত পৰিছোঁ। কি হ'ল? মোৰ ছোৱালীজনীক টটলা গুণ্ডাই কিডনেপ কৰি ল'লে আৰু 10 লাখ টকা বিচাৰিছে। মোক অকলে পুৰণি গুদামত মাতিছে। বন্ধু, তই চিন্তা নকৰিবি, মই তোৰ পাছে পাছে থাকিম। ঠিক আছে বন্ধু, অলপো পলম নকৰি পুৰণি গুদাম যাওঁ ব'ল। হয়, 20 লাখ টকা দে আৰু তোৰ ছোৱালীজনীক লৈ যা। 20 লাখ টকা আনিছোঁ, আপুনি মোৰ ছোৱালীজনীক এৰি দিয়ক। বছ, পুলিচ! তই পুলিচক মাতিছ? এতিয়া মই তহঁত দুয়োকে গুলি মাৰি পেলাম।
থেংক ইউ বন্ধু, তই আমাৰ প্ৰাণ বচাই ললি। दोस्ती में नो थैंक यू नो सॉरी।